আপোনাৰ মোৰ হয়তো কেতিয়াবা গাত বিষ বা শৰীৰত বিষ, মূৰৰ বিষ, পেটৰ বিষ, হয়তো কেতিয়াবা ভৰিতো বিষ হৈছে। এই বিষ ৰিলিফ হোৱাৰ কাৰণে আমি হয়তো কেতিয়াবা টেবলেট, মেডিচিন বা কেতিয়াবা সিৰাপ গ্ৰহণ কৰোঁ। গতিকে এই সিৰাপটো আসলতে কেনেকৈ কাম কৰে তাক লৈ আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। হেল্ল' ভিউৱাৰ্ছ, মই গুগল বয়, আপোনালোকে চাই আছে গুগল বয় ইউটিউব চেনেল। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেডিচিনে কেনেকৈ কাম কৰে তাক বুজাৰ আগতে আমি প্ৰথমতে আমাৰ বুজিব লাগিব যে নাৰ্ভ সিস্টেম কি। আসলতে যেতিয়া আমি দুখ পাওঁ বা আমাৰ আঙ্গুলি এটা কাটি গ'ল, এই আমি কাটি যোৱা বা বিষ অনুভৱটো কেনেকৈ কৰোঁ। এই যে আমাৰ আঙ্গুলি ভৰিৰ ধৰি লওক ভৰিৰ আঙ্গুলি এটাই কাটি গ'ল, সেই আঙ্গুলিৰ পৰা এটা সিগনেল আমাৰ ব্ৰেইনলৈ আহে আৰু এই সিগনেলটো যোনে আনি দিয়ে তাৰ নামেই হ'ল নাৰ্ভ আৰু গোটেই প্ৰক্ৰিয়াটিক কোৱা হয় নাৰ্ভ সিস্টেম। আৰু যেতিয়া নেকি আমাৰ মেডিচিন আমি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ মেডিচিনটো পাকস্থলীলৈকে যায়। পাকস্থলী যোৱাৰ পিছত এই মেডিচিনটো তেজৰ লগত মিহলি হৈ আমাৰ গোটেই শৰীৰত বিয়পি পৰে। যেতিয়া মেডিচিন কেনেকৈ গম পায় যে এইখিনি ঠাইতে আমাৰ বিষ হৈছে বা কাটি গৈছে, ইয়াৰ পৰা আমি বিষ নাইকিয়া কৰিব লাগে। তাৰ আগত আৰু এটা কথা বুজিব লাগিব যে আমি সকলোৱে জানো যে আমাৰ শৰীৰটো কোষৰ দ্বাৰা গঠিত আৰু যেতিয়া এই কোষটো ইনজিয়ৰ্ড হয় বা কাটি যায়, কাটি যোৱাৰ ফলত তাৰ পৰা এক ধৰণৰ প্ৰষ্টাগ্লেণ্ডিন নামৰ এক ধৰণৰ কেমিকেল ৰিলিজ হয় সেই কোষৰ পৰা, আৰু সেই কেমিকেলটো যেতিয়া আমাৰ নাৰ্ভৰ লগত টাচ হয়, নাৰ্ভৰ লগত মিহলি হয়, তেতিয়া নাৰ্ভে এটা বিষ হোৱা ধৰণৰ এক ধৰণৰ সিগনেল পঠায় আমাৰ ব্ৰেইনলৈ আৰু ব্ৰেইনে তেতিয়া আমাক অনুভৱ জগায় যে আমাৰ বিষ হৈছে বা আমি দুখ পাইছোঁ বুলি। তেতিয়া মেডিচিনে কি কৰে, যেতিয়া তেজৰ লগত গোটেইখিনি আমাৰ মিহলি হৈ যায়, মিহলি হৈ যোৱাৰ পিছত সেই মেডিচিনে কি কৰে, সেই যিমানখিনি ঠাই ইনজিউৰ্ড হৈছিল বা আপোনাৰ কাটি গৈছিল তাৰ পৰা সেই প্ৰষ্টাগ্লেণ্ডিন নামৰ কেমিকেলটো ৰিলিজ হোৱাত বাধা দিয়ে। তেতিয়া আমাৰ নাৰ্ভ সিস্টেমেৰে আমাৰ ব্ৰেইনলৈ কি কৰিব নোৱাৰে, মেছেজটো বা সিগনেলটো পঠাব নোৱাৰে যে আমাৰ ইয়াত কাটি গৈছে। তেতিয়া আমাৰ য'ত ইনজিউৰ্ড হয় তাত আমি বিষ অনুভৱ নকৰোঁ। আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি আপুনি বুজি পাইছে, কিবা এটা ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।